হেল্ল' বন্ধুসকল, আজি আমি শাওণ মাহৰ শেষ দিনৰ বাবে যাবলৈ ওলাইছোঁ মুৰাদেব মন্দিৰ। মুৰাদেব মন্দিৰত যোৱাৰ আগতে আমাৰ ওচৰতে শিৱ মন্দিৰ এটাত সেৱা লৈ আমি মুৰাদেব মন্দিৰলৈ যাম। এতিয়া বৰ্তমান মই ওলাই ৰেডি হ'লোঁ। ইফালে ইজনীৰ ওলোৱা হোৱাই নাই, কেতিয়া হয় একমাত্ৰ ভগৱানে জানে। যাযাবৰী জীৱনতে হেঁপাহৰে ৰং বিচাৰি খোজে খোজে উদাসী। তো ফাইনেলি মোৰ ওলোৱা হৈ গ'ল। আমি গৈ আছোঁ এতিয়া মুৰাদেব মন্দিৰ। তো ব'লক যাওঁ। ফাইনেলি আমি আহি পাই গ'লোঁ মুৰাদেব মন্দিৰ। এতিয়া ভিতৰলৈ সোমাই যাম। চাই থাকিব আগলৈ আপোনালোকে, আমি দেখুৱাই যাম। এতিয়া ইয়াতে ঠগী জমা লৈ আছে। আমি ঠগীখন জমা দিবলৈ এতিয়া ৰৈ আছোঁ। মানুহজনে নাম লৈ আছে। এতিয়া ঠগীখন জমা দি আমি ভিতৰলৈ সোমাই যাম। ঠগী জমা দিয়া হৈ গ'ল। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। চাব পাৰে বহুত মানুহ হৈছে আজি, যিহেতু সোমবাৰ, শাওণ মাহৰ আজি বহুত মানুহ হৈছে। চাওক আপোনালোকে। আমাৰ পূজা কৰা হৈ গ'ল। অকণমান ফটো চটো উঠি ল'লোঁ। এতিয়া আমি মাহ প্ৰসাদৰ বাবে ৰৈ আছোঁ।
আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে আপোনালোকৰ মাজলৈ। তো আজিলৈ বাই বাই।